নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি পানীমূৰ ৱাটাৰফল চাবলৈ গৈ আছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুঁৱলীৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হৈছে আৰু এই যাত্ৰাত আমাৰ লগত কোন কোন আছে তাক অকণমান চিনাকি কৰি দিওঁ আহক। এইফালে আছে আমাৰ ভাই মিজবাহ নিজল কা এয়া সুমন এইফালে ৰিংগুদা কেমেৰাত কিবা কৰি আছে। ৰিংগুদা মই কেমেৰাত অকণমান লাগি আছোঁ। ভাল লাগিছে দেখা, ভাল লাগিছে। আৰু এইফালে আমাৰ দাদা প্ৰথমবাৰ ওলাই প্ৰশান্তিখন চলাই আনিছে আমাক। আৰু আমাৰ লগত আছে সামীৰ ভাই। আমি সকলোৱে আহি ডিমা হাছাও সোমালোহি। ৱেলকাম টু ডিমা হাছাও। আৰু ডিমা হাছাওৰ পৰা পানীমূৰলৈ বেছি দূৰ নহয়, গতিকে আপোনালোকক পানীমূৰত লগ পাম। চাই থাকক ভিডিঅ'টো। আমি এতিয়া বৰ্তমান পানীমূৰ ৱাটাৰফলত উপস্থিত হৈছোহি আৰু এয়া চাওক পানীমূৰ ৱাটাৰফলৰ এক প্ৰাকৃতিক সৌন্দৰ্য। পানীখিনি চাওক কিমান চাফা, নীলা পানী একদম। আপোনালোকেও এবাৰ পাৰিলে ইয়ালৈ আহক আৰু এই সৌন্দৰ্যময় দৃশ্য উপভোগ কৰক। ইয়াত আমি দেখা পাইছোঁ নাও বা ব'টিং কৰাৰ ব্যৱস্থাও আছে। গতিকে আপোনালোকে যদি এবাৰ আহে ইয়ালৈ, এই নাও বা ব'টিং কৰিও এই প্ৰকৃতিৰ যি সৌন্দৰ্যময় দৃশ্য বা পৰিৱেশ, এই সকলোবোৰ আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকে পাৰিলে ইয়ালৈ এবাৰ হ'লেও আহক আৰু এই প্ৰকৃতিৰ যি সৌন্দৰ্যময় দৃশ্য, পানীমূৰ ৱাটাৰফলৰ যি দৃশ্য, সেই দৃশ্য সকলোৱে উপভোগ কৰক। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আপোনালোকক পানীমূৰ ৱাটাৰফলটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।